হেল্ল' গাইজ, আজি কি বুলি ক'ম আৰু ৰাতি ধুমুহা একদম চব শেষ কৰি দিলে আৰু আমি বৰ্তমান বৰবাগান চাৰিআলি গৈ আছোঁ। এয়া মোৰ লগত আছে চানিতুল শইকীয়া, গাড়ী চলাই আছে, বতৰ খুবেই ভাল। এই আমাৰ পুতু গতিকে আপোনালোকক প্ৰথমবাৰৰ বাবে মই ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে অসমৰ পৰম্পৰাগত ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি এনেকুৱা জেগাত যাই আছোঁ য'ত নেকি আমাৰ নৱপ্ৰজন্মৰ সকলোৰে ভিউ পইণ্ট হয়, যাতে সকলোৱে ফটো উঠে, যাতে সকলোৱে মানে বিভিন্ন ধৰণৰ গান বাজনা শ্বুটিং কৰে। জেগাটো আপোনালোকক দেখাম, তাৰ আগতে আমি সেই জেগালৈ যাব লাগিব। গতিকে আমি বৰ্তমান গৈ আছোঁ, আপোনালোকে চাই থাকক। ৰাস্তা খুবেই বেয়া, আমাৰ একদম খুব বেয়া ৰাস্তা, একদম ভাঙা চিঙা ৰাস্তা। বাৰিষা বৰষুণ আহি একদম ৰাস্তা ঘাট বেয়া কৰি দিছে, আপোনালোকে চাবই পাৰিছে। সেয়ে আমি লাহে লাহে গৈ আছোঁ, ইমান তীব্ৰ বেগেৰে যাবও নোৱাৰিম, আমাৰ যিহেতু ৰাস্তাৰ অসুবিধা। এতিয়া আমি আহি পাইছোঁ বৰবাগান দলং। এইখন চাক, মস্ত এখন দলং আৰু তলত মস্ত এখন নদী, আৰু এয়া গোটেই বাগান, চাহ বাগিচা চাক। এই খাতৰা বাগান এইটো দেই। এই গাইজ, আপোনালোকে চাই আছে বৰবাগান বাগান, এইটো চাক বৰ বাগান, নামেই হ'ল বৰ বাগান। কি চালিয়া পৰিৱেশ, ইমান ধুনীয়া বতৰ, মনোমোহা দৃশ্য চাক, একদম সেউজীয়া। আৰু ইয়াতে আপুনি মানে ঘৰতকৈ ইয়াতে থাকিলে আপোনাৰ অক্সিজেনৰ অভাৱটো কম হ'ব চাগে। আপোনাৰ অক্সিজেনৰ পৰিমাণটো ইয়াতে খুবেই বেছি, যিহেতু সেউজীয়া পৰিৱেশ আৰু বতৰ খুবেই ভাল। ইয়াৰে চাৰিওকাষৰ দৃশ্যটো আপোনাক দেখাম আমি। এইটো হ'ল পশ্চিম ফালৰ ৰাস্তা। আমি অলপ পিছত এই বাগানৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে DSLR লৈ আহিলে আপোনালোকে খুবেই ভাল ভাল দৃশ্য গ্ৰহণ কৰিব পাৰিব আৰু দৃশ্য উঠিবও পাৰিব। ইয়াতে ইমান ধুনীয়া ফটো হয়, মানে ক'ব লগা নাই। ইয়াতে আপুনি ফেচবুকত এৰি যায় নহয়, আপাপিগিলাই 100-200 লাইক আহি যাব, একদম টেনশ্যনে নাই। এয়া আমাৰ চানিতুল শইকীয়াই কিবা বিচাৰি আছে মোবাইলত, ইণ্টাৰনেট পোৱা নাই, সেইকাৰণে নেটৱৰ্ক বিচাৰি আছে। গাছৰ তলত আপুনি চাইছে বৰঝাৰ বাগিচালৈ 2 কিলোমিটাৰ দূৰ আছে। আমি ইয়াতে আহি পাইছোঁ বৰ্তমান। হেল্ল' গাইজ, আমি এতিয়া বাগানৰ পূৰা চেণ্টাৰত আহি পাইছোঁ। এই চেণ্টাৰৰ পৰা আপোনালোকক গোটেই বাগানটোক আমি দেখাবলৈ চেষ্টা কৰিম। এইটো চাইছে, এই বাগানটোত ইফালে আপোনাৰ পূব দিশত আমি আহি পাইছোঁ CC মেগা এৰিয়া, মিচিং এৰিয়া, ইয়াত ৰাসায়নিক দ্ৰব্য মিহলোৱা স্থান, এইখিনি জেগাত আহি পাইছোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইয়া চাওক, হেই গাইজ, ইয়াতে এনেকুৱা ধুনীয়া জেগা, মানে আপোনালোকে অনুভৱ কৰিলে গম পাব যে ইয়াতে ইমান ধুনীয়া এটা পৰিৱেশ গঢ় লৈ উঠিছে। চাওক, গোটেই চাৰিওকাষে সেউজীয়া হৈ আছে। আৰু আজি যিহেতু বুধবাৰ, সেয়ে মই আজি বুধবাৰে আহি পালোঁ। এই বুধবাৰে ইয়াতে কাষতে বজাৰ হয়, যাৰ কাৰণে আজি ইয়াতে কোনো চাহপাত মানে পাত তুলিবলৈ অহা নাই, আৰু সেয়ে গোটেই বাগানটো খালী হৈ আছে। গতিকে ইয়াতে আৰু এটা মানে বহুত ভাল লগা এটা কথা আছে যে ইয়াতে যিসমূহ আমাৰ বাগানীয়া মানুহ আছে, তেওঁলোকে বাগানৰ বিভিন্ন কাম কৰে, কিন্তু ইয়াতে সকলো ব্যতিক্ৰমিক দৃশ্য দেখিবলৈ পোৱা যায়। যেনেকৈ ইয়াতে বহুতো মানে সংখ্যালঘু সমাজ, বিশেষকৈ ঘনত্ব বেছি আছে, সেয়ে সংখ্যালঘু সমাজৰ যি লোক আছে তেওঁলোকে ইয়াতে কাম কৰে। আৰু গোটেই দৃশ্যটো মানে বিপৰীতপন্থী, যে ইয়াতে যি চাহ বাগিচা লোকে কাম কৰিব লাগিছিল, ইয়াতে সকলো আমাৰ মুছলমান সম্প্ৰদায়ে কাম কৰে, যিহেতু ইয়াতে তেওঁলোকৰ ওচৰৰ পাজৰে এইখন বাগান, আৰু এই বাগিচাৰ যি আশে পাশে আছে গোটেইখিনি আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ। সেয়ে ইয়াতে গোটেই মুছলমান সম্প্ৰদায়ৰ লোকসকলে এই বাগানটোত কাম কৰে, আৰু ইয়াৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ সা সুবিধাও লাভ কৰে, আৰু ইয়াৰ পৰা তেওঁলোকে অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। সেয়ে এই বাগানৰ বিশেষ গুণ এটা এইটোৱে বুলি মই গম পাম। হে গাইজ, আপোনালোকে ভাবিব এই বাগানত দেখিবলৈনো কি আছে, ইহঁলোকে কি এটা ভিডিঅ' বনাইছে, কিন্তু সেইটো নহয়। আচলতে বাগানত দেখিবলৈ বহুত বস্তু আছে, কিন্তু আজি আমি আপোনালোকক দেখাবলৈ পোৱা নাই। আমি আকৌ আহিম আৰু সেই ভিডিঅ'টোত আপোনালোকক দেখাম, যিসকল বন্ধুৱে ভাবিছে যে বাগানত দেখিবলৈ কি আছে। গতিকে আপোনালোকে
পুনৰ আপোনালোকৰ কাৰণে আমি সেই ভিডিঅ'টো বনাম য'ত আপোনালোকে যি বিচাৰি আছিলে সেই বস্তুবোৰ পাব। ধন্যবাদ।